আৰু আপোনালোকে চাইছে কিশোৰ ক্ৰিয়েশ্যন ইউটিউব চেনেল। যোৱাকালি মই গুৱাহাটীৰ পৰা যোৰহাট আহিলোঁ আৰু আজি শিৱসাগৰ যাম। তাত ৰংঘৰ চাবলৈ, ৰংঘৰৰ ৰহস্য কি, তলাতল ঘৰৰ ৰহস্য কি সকলোখিনি দেখুৱাম। গতিকে চাই থাকক, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, সকলো গম পাব ৰহস্য কি। বৰ্তমান মই উপস্থিত শিৱসাগৰ জিলাত আৰু যাত্ৰাপথত মই সকলোখিনি ভিডিঅ' দিব নোৱাৰিলোঁ বতাহ বৰষুণৰ কাৰণে, যিহেতু মই বাইক ৰাইডত আহিছিলোঁ। আৰু এতিয়া শিৱসাগৰস্থিত ৰংঘৰত আমি উপস্থিত হৈছোঁ আৰু সকলো পৰিৱেশখিনি আপোনালোকক দেখুৱাব বিচাৰিম আৰু এই ৰংঘৰটোৰ ইতিহাস কি সকলোবোৰ জানিব বিচাৰিম। চাওঁ আহক আগলৈ। ৰংঘৰটোৰ তলতেই সেই খেলসমূহ হৈছিল, যি খেলসমূহ আমি কিতাপত পাই আহিছোঁ বা বিহু হ'লে আগন্তুক সময়খিনিত আমি যি ক্ৰীড়া খেলৰ আভাস পাওঁ, যেনেকৈ ম'হ যুঁজ, পুলি চৰাই যুঁজ, কণী যুঁজ আদি যিসমূহ খেল আমি পাওঁ, সেই খেল আমি এই ৰংঘৰৰ বাকৰিতে হয় বুলি আমি কিতাপত বা বাতৰিত পাই আহিছোঁ। আৰু আজি আমি সেই ৰংঘৰটোৰ নিচেই তলত উপস্থিত আছোঁ আৰু সেই ৰংঘৰটোৱে হৈছে এইটো ৰংঘৰ। আমি এই ৰংঘৰটোৰ নিচেই তলত আছোঁ আৰু সেই সময়ত আহোম ৰজাই এই ক্ৰীড়া খেল চাবলৈ তলাতল ঘৰৰ পৰা হাতীৰ ওপৰত উঠি এই ৰংঘৰটোৰ ওপৰত বহি ক্ৰীড়া যি খেলসমূহ হৈছিল সেই খেলসমূহ উপভোগ কৰিছিল এই ৰংঘৰটোতে। জানো আহক, ভিতৰলৈ সোমাই যাওঁ আৰু কিনো আছে ইয়াৰ ভিতৰত আমি সকলো জানিবলৈ চেষ্টা কৰোঁ আৰু এই মৈদামখনত, এই খেলপথাৰখনত কি আছে সকলো দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই থাকক, যেতিয়ালৈকে শেষ নহয় আৰু। আৰু এতিয়া এই ৰংঘৰৰ ভিতৰত সোমাই যাম আৰু সোমাই ভিতৰত কি আছে চাওঁ আহক, ভাল লাগিব। কি আছে জানো আহক। যি ক্ৰীড়াসমূহ হৈছিল সেই ক্ৰীড়াসমূহ ইয়াৰ পৰাই তেখেতে উপভোগ কৰিছিল সেইসমূহ খেল। আৰু সকলোতকৈ ডাঙৰ কথা, আমাৰ বাহিৰত যিমান গৰম হয় তাতকৈ এইখিনি ঠাইত কিবা এটা ঠাণ্ডা লাগিছে, কিবা এটা ঠাণ্ডা অনুভৱ হৈছে আৰু শীতল অনুভৱ হৈছে। কিন্তু
আমি যদি বাহিৰত যাওঁ কিমান এটা গৰম অনুভৱ হয়। আহোমৰ দিনতে এই খিৰিকীবিলাক এই যিবিলাক আছে এইবিলাক এনেকুৱাকৈ বনাইছে যাতে ইয়াত বতাহ আহিব পাৰে আৰু এইটো শীতল হৈ থাকিব পাৰে। ইমান মানে সেই শতিকতে সেই আহোমৰ দিনতে এইবিলাক ইমান ধুনীয়াকৈ মানে ডিষ্টেঞ্চটো ধুনীয়াকৈ বনাইছে, মানে ভাল লাগি গ'ল। আৰু ইয়াত আপুনিও আহক, কেনেকুৱা ঠাই চাই যাওক, যদি অহা নাই আহক, আমি চাওক কেনেকুৱা ঠাইখিনি ভাল, কিমান ভাল। আৰু সকলোতকৈ ডাঙৰ কথা, ৰংঘৰৰ ভিতৰত আহি এইখিনি ঠাইত আপুনি অনুভৱ কৰক যে কেনেকুৱা এটা মানে ভাৱ হৈছে নিজৰ ভিতৰতে, কেনেকুৱা লাগিছে এইখিনি আপুনি অনুভৱ কৰি চাওক, সঁচাই ভাল লাগিব। শিৱসাগৰৰ এজন বন্ধু, মোৰে বন্ধু হয়, আৰু তেখেতে ৰংঘৰৰ বিষয়ে অলপ কিবা ক'ব। কি কয় জানো আহক, এই ৰংঘৰৰ বিশেষত্ব কি তেওঁৰ পৰা অলপ জানিব বিচাৰোঁ, গতিকে তেওঁক অলপমান সোধোঁ এই ৰংঘৰৰ বিশেষত্ব কি। আমি বৰ্তমান শিৱসাগৰ জিলাৰ ৰংঘৰ বাকৰিত অৱস্থিত। আহোম ৰজাসকলে এই ৰংঘৰৰ বাকৰিত বিভিন্ন ধৰণৰ খেল মানে আৰম্ভ কৰিছিল, যেনে তোমাৰ পহী যুঁজ, কণী যুঁজ, হেন চৰাই যুঁজ আৰু তোমাৰ মল্ল যুঁজ আদি সমূহ মানে খেল আৰম্ভ কৰিছিলে আহোম ৰজাসকলে। আৰু তেওঁলোকে ৰংঘৰৰ ওপৰত বহি মানে যিজন ৰজাসকলে মানে ৰংঘৰৰ বাকৰিত বহি সিহঁতে খেলসমূহ উপভোগ কৰিছিলে। এইবোৰ আপোনালোকক কীৰ্তিচিহ্নবোৰ দেখুওৱা হৈছে। চাই ল'ব পাৰে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য যি আছে, সঁচাই বহুত ধুনীয়া। আপোনালোকে দেখিবলৈ পাইছে মল্ল যুঁজ। মল্ল যুঁজ এই আহোমৰ সময়তে মল্ল যুঁজৰ আৰম্ভণি হৈছিল, আৰু এতিয়াও তাৰ চিহ্নবোৰ যি চিহ্ন আছিল সেই আহোম যুগৰ মল্ল যুঁজৰ এই চিহ্ন এতিয়াও স্থিত। ইয়াত আপোনালোকে চাব পাৰে, আহক, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য যি সৌন্দৰ্য ইয়াত আছে আপোনালোকে উপভোগ কৰক। সঁচাই বহুত ধুনীয়া ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য চাব লগা, আপোনালোকেও আহক আৰু উপভোগ কৰক ইয়াৰ কেনেকুৱা প্ৰাকৃতিক সৌন্দৰ্য। গতিকে ভিডিঅ'টো শেষ কৰাৰ আগত মোৰ এটাই অনুৰোধ, আমাৰ যিবিলাক নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আছে, যি ল'ৰা ছোৱালীয়ে পাবজি বা তেনেকুৱা খেল খেলি টাইমবোৰ বৰবাদ কৰি আছে, 2 GB ডাটা বৰবাদ কৰি আছে, সেই 2 GB ডাটাৰে এনেকুৱা হিষ্ট্ৰী যিবিলাক মই বেচিকেলি সেইবিলাক ল'ৰা ছোৱালীৰ কথা কৈছোঁ, যিবিলাক ল'ৰা ছোৱালীয়ে আৰ্টছৰ ষ্টুডেণ্ট হয়, আৰু সেই ল'ৰা ছোৱালীৰ হিষ্ট্ৰীৰ বিষয়ে বা এনেকুৱা হিষ্ট্ৰী যিবিলাক আহোমৰ সময়তে হৈ গৈছিল সেইসমূহৰ বিষয়ে তেখেতসকলে এই নেটৰ পৰাই, সেই 2 GB ডাটাৰ পৰাই জানি ল'ব পাৰে কি আচলতে এই আহোম যুগৰ ৰংঘৰ, তলাতল ঘৰ বা এনেকুৱা যিবিলাক আছে চিহ্ন এতিয়াও, সেইসমূহৰ হিষ্ট্ৰী তেখেতসকলে জানি ল'ব পাৰে এই 2 GB ডাটাৰে। সিহঁতে পাবজি খেলি আৰু টাইম বৰবাদ কৰিব নালাগে, হিন্দী ফিল্ম, হিন্দী এনেকুৱা কিছুমান বোলছবি চাই সময় নষ্ট কৰিব নালাগে, অসমীয়া চিৰিয়েল দেখক, অসমীয়া চিনেমা দেখক, অসমৰ হিষ্ট্ৰীৰ বিষয়ে জানক। এইখিনিয়ে মোৰ অনুৰোধ। আজিলৈ ইমানে, আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনাৰ মাজত উপস্থিত হ'ম। তেতিয়ালৈ বাই বাই।